মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ যোনটো গণিত নতুন কিতাপ। যিহেতু তোমালোকে জানা গণিতৰ কিতাপ চেঞ্জ হৈছে, এই নতুন কিতাপৰ আহৰণৰ 1 নম্বৰ কুৱেশ্যন, তলৰ সংখ্যাকেইটাৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব? ইয়াত আমাৰ 4টা কুৱেশ্যন দিয়া আছে। এই 4টাৰ এককৰ স্থানত কি হ'ব আমাক উলিয়াব লাগে। যদি কোৱা হয় একৰ বৰ্গ সংখ্যা 1, মানে কিমান হ'ব? 1। এই একৰ বৰ্গ সংখ্যাটো কি? যদি কয় 2ৰ বৰ্গ সংখ্যা কি হ'ব? 2ৰ বৰ্গ সংখ্যা কিমান হ'ব? 4। তেনেহ'লে আমাক 272 এই ডাঙৰ সংখ্যাটোক আমি গোটেইখিনিক বৰ্গ কৰাৰ দৰকাৰ নাই। যেহেতু এককৰ স্থানত 2 আছে, 2 বৰ্গ কৰি দিয়া। 2 বৰ্গ কৰা মানে কি? 2 × 2 কিমান হ'ব? 4। তাৰ মানে এই সংখ্যাটোৰ এককৰ স্থানত কিমান হ'ব? 4, কাৰণ এককৰ স্থানত 2 আছে। 2 যদি আমি বৰ্গ কৰি দিওঁ তেনেহ'লে কিমান পাম? 4। এনসার কি হ'ব? 272 ইয়াৰ একক বৰ্গৰ এককৰ স্থানৰ সংখ্যাটো কি হ'ব? ইয়াৰ পিছত চোৱা কোৱেশ্যন নম্বৰ 2, 79ৰ বৰ্গ সংখ্যাৰ এককৰ স্থানৰ অংকটো কি হ'ব? 79ৰ এককৰ স্থানত কি আছে? 9ৰ বৰ্গ কৰা 9 × 9 that means 81। এককৰ স্থানত কি আছে? 1, যাৰ কাৰণে এনসার কিমান হ'ব? ইয়াৰ পিছত চোৱা 3 নম্বৰ কুৱেশ্যন, 400ৰ বৰ্গ সংখ্যাৰ এককৰ স্থানত কি হ'ব? যেহেতু এককৰ স্থানৰ অংকটো 0, যাৰ কাৰণে তুমি 0 বৰ্গ কৰিলে কি পাবা? 0। তেনেহ'লে ইয়াৰ এনসার কিমান হ'ব? 4 নম্বৰ কুৱেশ্যন 2637 এককৰ স্থানত কি আছে? 7 বৰ্গ কৰা 7 × 7 49। এককৰ স্থানত কি আছে? 9। তো এনসার কিমান হ'ব? এইবাৰ চোৱা কোৱেশ্যন নম্বৰ 2 কৈছে তলৰ সংখ্যা কেইটা পূৰ্ণ বৰ্গ নোহোৱাৰ কাৰণ কি? আমাক কৈছে কি পূৰ্ণ বৰ্গ নোহোৱাৰ কাৰণ। আমাক প্ৰথমে জানিব লাগিব পূৰ্ণ বৰ্গ সংখ্যা মানে কি। পূৰ্ণ বৰ্গ সংখ্যা 1ৰ পূৰ্ণ বৰ্গ সংখ্যা আমাক উলিয়াব লাগে। বৰ্গ সংখ্যা কেনেকুৱা? 1 স্কয়াৰ কৰিলে কিমান পাম? 1। 2 স্কয়াৰ কৰিলে কিমান পাম? 4। 3 স্কয়াৰ কৰিলে কিমান পাম? 9। 4 স্কয়াৰ কৰিলে কিমান পাম? 16। 5 স্কয়াৰ কৰিলে কিমান পাম? 25। 6 স্কয়াৰ কৰিলে কিমান পাম? 36। 7 স্কয়াৰ কৰিলে কিমান পাম? 49। 8 স্কয়াৰ কৰিলে 64। একৰ বৰ্গ সংখ্যা 1, 2ৰ বৰ্গ সংখ্যা 4, 3ৰ বৰ্গ সংখ্যা 9, 4ৰ বৰ্গ সংখ্যা 16, 5ৰ বৰ্গ সংখ্যা 25, 6ৰ বৰ্গ সংখ্যা 36, 7ৰ বৰ্গ সংখ্যা 49, 8ৰ বৰ্গ সংখ্যা 64, 9ৰ বৰ্গ সংখ্যা 81, 10ৰ বৰ্গ সংখ্যা কিমান? 100। এই সংখ্যাবোৰ হৈছে কি? পূৰ্ণ বৰ্গ সংখ্যা। এই সংখ্যাবোৰ কি? পূৰ্ণ বৰ্গ সংখ্যা। এইবাৰ চোৱা আমাক কি কৈছে? 1057 এই সংখ্যাটো পূৰ্ণ বৰ্গ নোহোৱাৰ কাৰণ কি? তেনেহ'লে আমাক জানিব লাগিব যে ইয়াত চোৱা এককৰ ঘৰত 1 আছে, এককৰ ঘৰত কিমান আছে? 4, এককৰ ঘৰত 9। এই এককৰ ঘৰৰ সংখ্যাবোৰ আমাক চাব লাগিব। এককৰ ঘৰত যদি 1 4 9 1 4 5 6 9 0 এই সংখ্যা কেইটা থাকে, তেতিয়া আমি ক'ব পাৰো যে কি এই সংখ্যাবোৰ কি পূৰ্ণ বৰ্গ সংখ্যা হয়। কিন্তু অকল 0 থাকিলে নহ'ব। 0 কেইটা থাকিব লাগিব? 2টা।
শূন্য দুটা থাকিব লাগিব যদি কোনো সংখ্যাৰ এককৰ স্থানত বা এককৰ ঘৰত এক থাকে তেতিয়া সেই সংখ্যাটো কি পূৰ্ণবৰ্গ সংখ্যা নাইবা যদি 4 থাকে তথাপি কি হ'ব পূৰ্ণবৰ্গ সংখ্যা নাইবা যদি 5 থাকে তথাপি কি হ'ব পূৰ্ণবৰ্গ সংখ্যা 6 থাকিলেও কি হ'ব পূৰ্ণবৰ্গ সংখ্যা 9 থাকিলেও কি হ'ব পূৰ্ণবৰ্গ সংখ্যা আৰু যদি 0 দুটা থাকে তেতিয়া কি হ'ব এইটো সংখ্যা পূৰ্ণবৰ্গ সংখ্যা এইবাৰ আমাক কোশ্চেনত দিছে তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ সংখ্যা নোহোৱাৰ কাৰণ কি এক নম্বৰ চোৱা 1057 ইয়াত কি আছে 7 আছে 7 থাকিলে পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ চোৱা 1457900 এই সংখ্যা থাকিলে কি অকল পূৰ্ণবৰ্গ সংখ্যা হয় তেনেহলে কি কি সংখ্যা যদি এককৰ ঘৰত থাকে তেতিয়া পূৰ্ণবৰ্গ নহব যদি এককৰ ঘৰত 2 3 7 8 থাকে নাইবা 0 এটা থাকে 0 এটা তেতিয়া সেই সংখ্যাবোৰ পূৰ্ণবৰ্গ নহয় পূৰ্ণবৰ্গ নহয় ভালকে মনত ৰাখিবা যদি 2 3 7 8 0 এটা থাকে তেতিয়া সেই সংখ্যাবোৰ পূৰ্ণবৰ্গ সংখ্যা নহব আৰু যদি এককৰ স্থানত 1 4 5 6 9 0 দুটা থাকে তেতিয়া সেই সংখ্যাবোৰ কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব এইবোৰ সংখ্যা ক'ত থাকিব লাগিব এককৰ স্থানত এইবাৰ আমাক কোশ্চেন আমি চাম 1057 এককৰ স্থানত কি আছে 7 যদি এককৰ স্থানত 7 আছে তেতিয়া এই সংখ্যাটো কি হ'ব পূৰ্ণবৰ্গ সংখ্যা নহব আমি কেনেকৈ লিখিম যে এককৰ ঘৰত 7 থকাৰ কাৰণে কি এই পূৰ্ণবৰ্গ সংখ্যা নহয় এতিয়া এক নম্বৰ কোশ্চেনত 1057 তেনেহলে আনসার কি হ'ব কৈছে তলৰ সংখ্যা কেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ তেনেহলে এই সংখ্যাটো অলৰেডি পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণটো জানিব বিচাৰিছে কাৰণ এককৰ স্থানত কি আছে 7 এককৰ স্থানত কি আছে 7 আছে এই সংখ্যাটো এককৰ স্থানত 7 থকাৰ কাৰণে এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় 2 নম্বৰ চোৱা এককৰ ঘৰত কি আছে 8 যেহেতু এককৰ ঘৰত 8 আছে সেই কাৰণে এইটো এটা পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ এককৰ স্থানত কি আছে 8 যাৰ কাৰণে পূৰ্ণবৰ্গ সংখ্যা নহয় এককৰ স্থানত তাৰপিছত চোৱা কি এইটো পূৰ্ণবৰ্গ নহয় নোহোৱাৰ কাৰণ কি এককৰ স্থানত কি আছে 2 তাৰপিছত চোৱা ইয়াত এককৰ স্থানত কি আছে 0 যদি 0 দুটা থাকে পূৰ্ণবৰ্গ সংখ্যা হয় আৰু যদি 0 এটা থাকে তাহলে পূৰ্ণবৰ্গ নহয় এটা শূন্য থকাৰ কাৰণে পূৰ্ণবৰ্গ সংখ্যা নহয় যদি শূন্যৰ লগত আৰু এটা সংখ্যা এনেকুৱা শূন্য থাকে তেতিয়া এইটো কি পূৰ্ণবৰ্গ সংখ্যা